वाह मजा হৈছে খালে গম পাম ফাইনালি আমি যাবলৈ ওলালো 10 মাহৰ মূৰত জন্মৰ ঘৰখনলৈ হুজাইলৈ যাবলৈ ওলাইছো এতিয়া এয়া ৰেডি হৈছো এতিয়া কেইটা বাজিছে 2:30 বাজিছে 2:30 বজাত যাবলৈ ওলাইছো গেট খোলা আৰু মাৰা কামটো মোৰে আগৰ ভিডিঅ'টোতো কৈছিলোৱে এয়া আমাৰ সৰুজনা ধুনীয়াকৈ বহি গৈছে পিছৰ সিটত আগৰ সিটত আমাৰ ডাঙৰ লৰা বহি গৈছে সেখেতে কাকো চান্সে নিদিয়ে হিহে বহিব আগৰ সিটত আমি এয়া পাই গ'লোহি নগাঁও টাউনখন অকমানকৈ দেখুৱাইছোঁ আৰু দেখাইছোঁ চাওকচোন নগাঁও মহাবিদ্যালয়খন আৰু তাৰ বিপৰীত চাইডে আছে কাপোৰৰ দোকান কেইখনমান পূজা বজাৰ একেবাৰে হেৰেঙা এইবাৰ সকলোৱে জানে বাইপাছটো বৰ ধুনীয়া কৰিলে মাজতে এইফালে ভাঙি গৈছিলে নহয় ঠিক কৰিলে এতিয়া বৰঘাট আহি পালোহি চাহ খাবলৈ নামিছোঁ সদায় হুজাইলৈ আহিলে এনেদৰে মানে চাহ খাবলৈ আকৌ ৰখা হয় চাহ অকণ খাই লওঁ এতিয়া এয়া লাল চাহ খাইছোঁ আদা দিয়া লাল চাহ অলপ ভাত খাই অহাৰ কাৰণে টোপনিও লাগিছিলে এতিয়া খাইছোঁ ভাল লাগিছে খাই খুব ধুনীয়া প্ৰাকৃতিক দৃশ্য ডবকা পাহাৰ চাই দেখি খুব ভাল লাগিছে এয়া চাওক দেখুৱাইছোঁ আমি আহি পাই গ'লোহি টুল গেট নতুনকৈ খুলিছে বাৰু আৰু আমি হুজাইলৈ এইবাৰ আহোঁতেহে প্ৰথমবাৰৰ বাবে পাইছোঁ টুল গেট আৰু টুল গেটৰ নিয়ম অনুযায়ী যিখিনি দিব লাগে আমাৰ দিয়া হৈ গৈছে ভাল লাগিছে বাৰু প্ৰথমবাৰৰ বাবে এনেদৰে টুল গেট পাৰ হৈ আহিব লগা হৈছে হুজাইলৈ আমি কালি আহি পাই গ'লোহি 5:30 বজাত সেয়ে আৰু কৰা নহ'ল ভিডিঅ' পিছৰখিনি এতিয়া আজি ৰাতিপুৱা এয়া কৰিছোঁ এয়া হৈছে এইখনেই ঘৰ মোৰ জন্মৰ ঘৰখন এতিয়া দেখাই আছোঁ বাৰু অকণমান মোৰ জন্মৰ ঘৰখন অকণমান দেখাই লওঁ আপোনালোকক এতিয়া ভিতৰলৈ সোমাই যাম আৰু আমাৰ ইহঁত দুটা অহাৰ পিছত ঘৰখন বেছি লেতেৰা কৰি দিয়ে আমাৰ ইহঁত দুটাই তাকে দেখুৱাইছোঁ বাৰু লেতেৰা ঘৰকে এয়া চাওক খেলি আছে আইতাকৰ লগত নাতিনীয়েকহঁতে কেৰম বোৰ্ড তাৰপিছত এই ফটোখন দেখাইছোঁ এয়া হৈছে মোৰ সৰু দাদা আৰু এয়া হৈছে ককা আইতাৰ ফটো প্ৰথমতে দেখুৱাই লৈছোঁ এয়া তেওঁলোক বৰ্তমান নাই আমাৰ ওচৰত আৰু এনেদৰে অকণমান সজাবলৈ চেষ্টা কৰিছে ড্ৰয়িং ৰুমটো আৰু এয়া হৈছে বৌয়ে ৰাখিছে মানি প্লাণ্ট আৰু এইটো লাকি বেম্বো এনেদৰে সজাইছে খুব ভাল লাগিছে আচলতে আৰু এটা বস্তু দেখাওঁ এয়া চাওক এইখন মোৰ আৰু মোৰ হাজবেণ্ডৰ ফটোখন এনেদৰে মাহঁতে ইয়াতে সজাই থৈছে আৰু দেখাই আছোঁ ইখন ৱালত এয়া মোবাইলত ব্যস্ত দেই পোৱালিহঁত ইখন ৱালত এয়া চৰাইৰ এইটো বাঁহ এনেদৰে সজাই থৈছে তাৰপিছত এয়া হৈছে চাওকচোন দাদা বৌৰ ফটো কামাখ্যা মন্দিৰত উঠিছিলে এয়া হৈছে জগন্নাথ পুৰীত উঠা মা পাপা আৰু জেঠাই এয়া গাভৰু কালত মই উঠা মোৰ ফটো তাৰপিছতে এয়া আমাৰ সৰু ভতিজা নিয়ৰৰ সৰু কালৰ ফটো আৰু কি সজাই থৈছে এয়াতো সজাই থৈছে মোৰ আৰু হাজবেণ্ডৰ ফটো এয়া মা পাপাৰ জগন্নাথ পুৰীৰ ফটো এনেদৰে ৱালখন সজাবলৈ বৌয়ে বহুতো চেষ্টা কৰিছে ভালদৰে সজাইছে বাৰু ইহঁতো খেলাত ব্যস্ত হৈ আছে
আৰু এতিয়া পাপা এয়া গোসাঁই ঘৰৰ পৰা ওলাই আহি বহিছেহি অকণমান সময় চাহ খাব। এইটো হৈছে মোৰ ৰুম। ইয়াতে মই আগতে বিয়াৰ আগতে এইটো ৰুমতে আছিলোঁ। এইটো ৰুমৰ লগত মোৰ বহুতো স্মৃতি আছে। ৰুমটো এতিয়াও বৰ্তমান মোৰ নামেৰে কয় সকলোৱে, ভতিজাহঁতো কয় টুটুবাৰ ৰুম বুলি। এইটোৱে হৈছে আগতে মই ইয়াত থকা ৰুম। আৰু এই ড্ৰেছিংখন সৰুৰ পৰা এইখন ব্যৱহাৰ কৰিছিলোঁ, এতিয়া তেনেকৈ আছে, খুব ধুনীয়া লাগে। তাৰপিছত এইখিনি বস্তু ৰুমটো স্মৃতিৰে জড়িত হৈ আছে। আৰু ফটো দেখাম, এয়া চাওক, এয়া সৰুকালৰ ফটো। বয়স নাজানো দেই, তেতিয়া বয়স কিমান আছিলে, সৰুকালৰ ফটো। আৰু এখন দেখাওঁ একদম সৰু ফটো। এইখন চাগে 7-8 মাহ বা 6 মাহৰ ভিতৰত, এনেকৈ 7-8 মাহৰ ফটোৱে হ'ব এইখন মোৰ। তাৰপিছত এইখন আকৌ আমাৰ ভতিজীজনীৰ ফটো, মৰম। হুঁচৰি গাওঁতে মাহঁতে উঠোৱা ফটো, হুঁচৰি গাবলৈ ওলোৱা টাইমত। নাজানো বয়স কিমান, মানে কি ক'ম, যেনেকুৱাই নহওক ভাল লাগে এই ৰুমটোৱে। এইকেইখন বিচনাই মোৰ আগৰ পৰা আছিলে, ইয়াতে শুইছিলোঁ, দিনৰ দিনটো ইয়াতে কটাইছিলোঁ। সেয়া আৰু এটা সদস্য দেখাই আছোঁ দেই, ঘৰৰ সৰু সদস্য। এইটো হৈছে আমাৰ ভাটৌ পোৱালিটো, তাৰ নাম হৈছে পুতুকণ। এয়া চাওকচোন। এতিয়া দাদাবোৰ ৰুমলৈ যাম। এয়া চাওক, সিহঁতে দৰ্জাত এনেদৰে সাই বাবাৰ মালা এনেদৰে ওলমাইছে। তাৰপিছতে দেখাইছোঁ, চাওকচোন আমাৰ কি কৰি আছে। ভতিজী ছোৱালীজনীয়ে মোবাইল টিপি আছে দেই বিচনাত। মই এতিয়া সোমাই গৈ আছোঁ। আৰু বস্তু এটা প্ৰথমতে দেখাই লওঁ, আমাৰ দাদাৰ কিছুমান কালেকশ্যন মানে কিতাপৰ কালেকশ্যন। সি খুবেই কিতাপ পঢ়ি ভাল পায়। এনেদৰে উপন্যাস কিছুমান, নীলাখামৰ চিঠি, এনেকৈ আছে আৰু বহুতো উপন্যাস। অসীমত যাৰ হেৰাল সীমা ছবিটো জানেই। এটা দ্বীপ 7টা কবৰ খুবেই পঢ়ি ভাল লাগিলে, ৰঞ্জু হাজৰিকাৰ। তেনেকৈ সি বহুতো উপন্যাস, গল্প এনেদৰে সি কালেকশ্যন কৰি ৰাখিছে, সি বহুত পঢ়িলে। এয়া ফটো দুখন হৈছে ভতিজা ভতিজীৰ সৰুকালৰ ফটো। এইখন ফটো দাদাই যেতিয়া গাড়ীখন কিনিছিলে তেতিয়া ডিলাৰত উঠাইছিলে এই ফটোখন, তাত ময়ো আছোঁ চাওকচোন। আৰু কম্পিউটাৰ এটাও ৰাখিছে, ল'ৰা ছোৱালীহালক লাগে, দাদাৰো কিবা কাম আছে। এনেদৰে ৰুমটো অলপ এতিয়া অচিজিল হৈ আছে। অচিজিল এইটো কাৰণে যে আমাৰ ল'ৰা দুটাই খুবেই উৎপাত কৰে, যি টি বস্তু ইয়াৰ পৰা তাত পেলাই থয়, সিহঁতেই লেতেৰা কৰিছে। ইয়াত পুতুকণক ৰাখি থৈছেহি এতিয়া। তাৰপিছতে এনেদৰে দাদাই ইয়াতে ধূপ চাকিও জ্বলায়। গোসাঁই ঘৰ আছে, তথাপি সি গাটো ধুই আহি ইয়াতে পটককৈ ধূপ চাকি জ্বলায়হি। ডাঙৰ ভতিজী মৰম, নিহাৰিকা বৰুৱা। হাই দিয়া। কোন ক্লাছত পঢ়ি আছা আকৌ এতিয়া? 6। আৰু এয়া থুলমূলকৈ দেখাইছোঁ ডাইনিং ৰুমটো। বৌয়ে পাকঘৰত কিবা কৰি আছে, চাওঁগৈচোন কি কৰিছে। এতিয়া এয়া আমাৰ বৌ হয়। বৌয়ে এনেকৈ বৰালি মাছ এয়া ভাজিবলৈ ৰেডি কৰিছে। তাৰপিছত আৰু এটা মাছৰ কিবা ৰেচিপি এটা বনাব, সেইটো দেখাই আছোঁ বাৰু। এতিয়া আৰু এটা বস্তু দেখাওঁ, নতুনকৈ অনা সদস্য কেইটামান। এয়া হৈছে বতা চৰাই 7টা পুহিছে। সিহঁতে বোলে এতিয়া কণীও পাৰিছে। দাদাই সিহঁতৰ যত্ন লয়। এতিয়া চাফা কৰিলে সিহঁতৰ গঁৰালটো। তাৰপিছত এতিয়া খাদ্য দিব সিহঁতক। তাকে দেখি ভাল লাগিছে চৰাইকেইটা। গেছত বিলাহী এটা খুব বুদ্ধিৰে পুৰি আছে। বিলাহীটো পুৰাৰ কাৰণটো হৈছে বইল ফিছ বনাব। এতিয়া কেনেকৈ বনাই আমি চাই থাকোঁ। বৌয়ে কি কৰি আছে দেখাইছোঁ। সেই যে বিলাহীটো পুৰিছিলে তাৰে এতিয়া বাকলিটো গুচাই আছে। আৰু কি কৰে চাই থাকোঁ বাৰু। বাতি এটাত লৈ ল'লে বিলাহীটো। তাৰ লগতে শুকান জলকীয়া 2টা পুৰি লৈছিলে, মান ধনিয়া কেইটামান কুটি লৈছে, আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটাও কুটি থৈছে। এনেদৰে শুকান জলকীয়া দি ল'লে, মান ধনিয়া দিলে, আৰু কেঁচা পিঁয়াজখিনি সেয়া দি দিছে বাতি এটাতে। তাৰপিছত কি দিব এতিয়া, নিমখ দিছে, সোৱাদ অনুযায়ী নিমখ দিছে। এতিয়া সেইখিনি বস্তু এনেদৰে পিটিকি লৈছে। আৰু টিফিন বাতি এটাতে সেই কেঁচা মাছ এপিচ এনেদৰে লৈ লৈছে, কাৰণ আজি এজনৰ জোখাৰে বনাব। মাছতে নিমখ হালধি সানা আছে। আৰু পিটিকি লোৱা বিলাহীখিনি এনেদৰে দি দিলে মাছৰ ওপৰতে।
খুব সহজে লাগিছে দেখাত বনোৱাটো। তাৰপিছতে দি দিলে আৰু মিঠাতেল, পতঞ্জলি মিঠাতেল 4 চামুচ দিছে, বেলেগ আৰু সামগ্ৰী নিদিয়ে। ঢাকনখন মাৰি দিলে টিফিন বাতি। এতিয়া কেনেকৈ বনাই দেখাই আছোঁ দেই, চাওক। এয়া কুকাৰটোত চাউল ধুই থৈ দিছিলে ভাতৰ কাৰণে, সেই চাউলৰ পানীতে এনেদৰে টিফিন বাতিটো ভৰাই দিলে। ভৰোৱাৰ পিছত ঢাকনিখন মাৰি দিছে। খুব ইজি প্ৰচেছ হয়নে? ভাতো হ'ব আৰু ইফালে তৰকাৰীও হৈ যাব। তাৰপিছতে কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত ঢাকনিখন উদঙাই চালোঁ। চাওকচোন, ভাতো সিজিলে আৰু ওপৰত ধুনীয়াকৈ টিফিন বাতিটো আছে। এতিয়া টিফিন বাতিটো উলিয়াব। এনেদৰে ওলোৱাৰ পিছত টিফিন বাতিটো এতিয়া পূৰা গৰম হৈ আছে। যেতিয়া ঠাণ্ডা হ'ব খুলি পেলাই চাম। এতিয়া ঠাণ্ডাৰ পিছত খুলি দেখাই আছোঁ, চাওকচোন। ইমান ধুনীয়া তৰকাৰী হৈ গৈছে ন? কোনো ধৰণৰ পানী দিয়া নাছিলে, বিলাহীহে দিছিলে আৰু মিঠাতেল দিছিলে। ইমান ধুনীয়া হৈছে, কোনো ধৰণৰ ফ্ৰাই কৰা নাই মাছটো। বইলিং মাছৰো ইমান ধুনীয়া জোল দেখাত হৈছে। ৱাহ, মজা হৈছে। খালে গম পাম, দেখাতে বহুত ধুনীয়া হৈছে। এতিয়া আমি খাই লওঁ।